নমস্কাৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে মমী হাজৰিকা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব'লক এতিয়া আমি যাওঁ বাঁহ আৰু ফুলৰ কৰ্মশালা গোলাঘাটত চলি আছে তাক চাবলৈ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি আছোঁ এতিয়া বজাৰ কৰিবলৈ। ব'লক আপোনালোককো লৈ যাওঁ বজাৰ কৰিবলৈ। গোলাঘাটৰ বজাৰ সোমাই আছোঁ এতিয়া দেই। এয়া ফুল ল'লোঁ দেই, গড় ল'লোঁ, খৰগড়। আমি আজি গোলাঘাট আহিছোঁ। এয়া ফুল আৰু বাঁহৰ কৰ্মশালা চলি আছে, তালৈ আহিছোঁ। ইমান ধুনীয়া ধুনীয়া ফুল ভিডিঅ' এটা কৰি আছোঁ। চব ফুলেহে এইবোৰ কিমান দাম। এইবোৰ আমাৰ আছে বিনামূলীয়া গছ পুলি। ইয়াৰ পৰা দিব গছ পুলি এটা এটা এনে চাহ খাই যাওঁ। ফুল কি এইটো নাই আমাৰ ঘৰত। এইটো কেইটকা জানো লিখি দিছে নেকি? 350 লিখি দিছে হেৰিবোৰত। ইমান ধুনীয়া লাগে এনে ফুলবোৰ দেখি ন, দেখিয়ে মৰম লাগিছে। এই ফুলৰ পুলিটো কিমান দাম? নিবা কেনেকৈ এতিয়া? 350 নেকি? বহাই দিব লাগিব চিজন নহয়, এটা নাই। ফুলিয়ে থাকিব। ফুলি দিব, সেইটো এটা হয়। চিজন ফুল বেয়াহে, চিজনত ফুলে আকৌ হেৰিও যায়, নাইকিয়া হৈ যায়। কাপোৰ নাচায়, কাপোৰ দোকানী আহিছোঁ মানে এনেকৈ দেখাই দিছোঁ। 40 টকা খাইছে। চাইছোঁ আৰু কোনো এবাৰ ফুল নিবা বাৰু। ফুলবোৰ ধুনীয়া ওলাইছে। এইটো আমাৰ ঘৰত আছে যে, এইটো কেলে ৰুইছোঁ থোৱা আছে। আমি কমকৈ দিয়া আছে, বেছিকৈ মানে পুৰা সৰিয়হ হৈছে। এই অকণি অকণি হেৰিটো নি ব'লা। এই সৰুটো, এই সৰু হেৰিটো কিমান দাম? এইটো 50 টকা। এটা লৈ যাওঁ নি? এটা দি দিয়া। এইবোৰ বৰ ধুনীয়া ধুনীয়া। এইবোৰ একে নি চবৰ? এইবোৰ কিমান দাম? বহুত দাম। এইটো কম আছে, 350 আছে। এইবিলাক কম, 120 টিং লেডি হয়। এইটো মানে আপোনাৰ এটা যদি লৈ যায় আপুনি ধেৰ বনাব পাৰি। এইটো আছে, হেৰি হৈ যায় খালি কালাৰটো পাছত চেঞ্জ হৈ যায়। ইমান ধুনীয়া ফুল খালে মৰম লাগে। নিবলৈ দিগদাৰ হয়, আমি আকৌ গম নাপাওঁ নহয়। প্ৰকৃতি নাৰ্চাৰী। আমি এতিয়া যাব লৈছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। ল'লোঁ কিবা কিবি এইবোৰ ফুল ল'লোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট